हेलो फ्रेंड्स, আজি মই কাচকলৰ ভৰ্তা বনাম। কাচকলৰ ভৰ্তা বনাবৰ কাৰণে 3টা কাচকল লৈছোঁ, ধুই সিজাই লৈছোঁ, মই বাকলি গুচাই লৈছোঁ আৰু এতিয়া মই মিক্সিত পেষ্ট বনাম। পেষ্ট বনাবৰ কাৰণে মই নহৰু আৰু জলকীয়া আৰু কাচকলখিনি লৈছোঁ, একেলগে পেষ্ট বনাম। আৰু এতিয়া মই কেৰাহীত তেল দিছোঁ আৰু এতিয়া কলা জিৰা দিছোঁ, কলা জিৰা আৰু শুকান জলকীয়া 2টা আৰু পিঁয়াজখিনি দিম। মই পিঁয়াজখিনি ভাজিম। পিঁয়াজখিনি মই ব্ৰাউন কালাৰ অহালৈ ভাজি থাকিম অলপ। আৰু এতিয়া মই অকণমান ভাজি আছোঁ। এতিয়া মই মছলাখিনি দিম। ধনিয়া পাউডাৰ দিছোঁ সৰু চামুচেৰে 1 চামুচ, আৰু জিৰা পাউডাৰ দিছোঁ 1 চামুচ, আৰু গৰম মছলা আধা চামুচ। এতিয়া অকণমান লৰাই থাকিম আৰু হালধি দিম অলপ। হালধি দি অকণমান মই আৰু লৰাই থাকিম। এতিয়া আমাৰ মছলাখিনি ভাজা হৈ গ'ল আৰু এতিয়া মই কাচকলৰ পেষ্টখিনি দিম আৰু এতিয়া লৰাই থাকিম। ভালকৈ লৰাব, মিক্স কৰি দিব গোটেইখিনি মছলা। এতিয়া মই নিমখ দিম, নিমখ অলপ দিম, নিমখ সোৱাদ অনুসৰি দিব। আৰু এতিয়া মই নিমখখিনি মিক্স কৰি দিম, লৰাই থাকিম। অলপ পানী দিব, মই অলপ পানী দিছোঁ। আৰু এতিয়া আমি গোটা হোৱালৈ লৰাই থাকিম। যেতিয়া হ'ব, ভৰ্তাখিনি হোৱাৰ আগতে এনেকুৱা গোটা হৈ আহিব আৰু কেৰাহী এৰি দিব, তেতিয়া জানিব যে আমাৰ ভৰ্তাখিনি হৈ গ'ল। এতিয়া আমাৰ কেৰাহী এৰি দিছে, মানে হৈছে। আমাৰ কাচকলৰ ভৰ্তা হৈ গ'ল। আৰু আপোনালোকে এনেকৈ বনাই খাব পাৰে, বহুত ভাল লাগে। গৰম ভাতৰ লগত খাব বহুত ধুনীয়া লাগে। আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।